ৰাইজ আপোনালোকে এই বজাৰখন চিনি পাইছেনে? যদি পাইছে আপোনালোকে কমেণ্টত জনাব। পুৱা 6 বাজিবলৈ 15 মিনিট আছে, কিন্তু মই উঠিলোঁ 5:30 বজাতে। কিয়নো আমাৰ ঘড়ীটো 15 মিনিট ফাষ্ট আছে আপোনালোকে জানে। আৰু ইমান সোনকালে উঠাৰ কাৰণ আছে, নহ'লে মই ইমান সোনকালে উঠা ভকত নহয়। এফালে যাবলগীয়া আছে, সেইকাৰণে ওলাই মেলি লৈছোঁ। একেবাৰে সহজভাৱে ওলাইছোঁ। আহিলোঁ ASTC-লৈ, আমাৰ ৰঞ্জন দা আছে। এইবিলাক যোৱাৰ কথা চিন্তা কৰিব নালাগে, ৰঞ্জন দা থাকিলে। লাল চাহ আৰু টেকেলি পিঠাৰ সোৱাদ লৈ পেলাই আমি ৰখি আছোঁ গাড়ী কোনখন আহিব। অৱশেষত কোন আহিছে জানে? এজন চিনাকি ককাইদেউ প্ৰিন্স দা আহিছে। আৰু এজন মানুহ লগ পাইছোঁ বহু বছৰৰ পাছত, ভাস্কৰ দাক। আমি সকলোৱে যাত্ৰা আৰম্ভ কৰিলোঁ। আহি পেলাই পালোহি আমি হালধিবাৰীস্থিত বুঢ়ীমাই থান। আমি সকলোৱে সেৱা কৰিলোঁ। কোনো পাৰ হৈ নাযায়, কিন্তু যিসকলে বিশ্বাস কৰে এই মাক। তাৰপিছতে আমি যাত্ৰা গৈ আছোঁ বোলে প্ৰিন্স দাই কৈছে আমাৰ গাড়ী বোলে পাম্পটো চেক কৰিব লাগিব। বহু দোকান বিচাৰৰ শেষত আমি এখন পালোঁ, আৰু এইখনতে পাম্পটো চেক কৰা হৈছে, আৰু কঁকাল মোৰ বিষ খাই গৈছেগৈ। পুনৰ যাত্ৰা আমাৰ আৰম্ভ হৈছে গুৱাহাটীলৈ। মোৰ কিছুমান কাম আছে গুৱাহাটীত, সেইবাবে আহিছোঁ। আপোনালোকক ছাছপেন্স সকলো ভাঙি দিছোঁ। মেঘাচ্ছন্ন পৰিৱেশৰ মাজে মাজে বৰষুণ যাক আহিলে, যাত্ৰাৰ মাদকতা বৃদ্ধি কৰিলে। ভোকো লাগিছে এতিয়া। ভাস্কৰ দাই কৈছে বোলে আমি নেলিত খাম। আমি অৱশেষত নেলি পালোঁ। নেলি এইখন বোলে বিখ্যাত, ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ ফুলা ফুলা লুচি বেচে। ভাস্কৰ দাই কৈছে, জ্যেষ্ঠজনে যেতিয়া কৈছে আমি শুনিবই লাগিব, সঁচাকৈও হয়। ইমান ধুনীয়া খাবলৈ, খাই মই বৰ ভাল পালোঁ। আপোনালোকেও কেতিয়াবা নেলি ওচৰতে এইখনত ট্ৰাই কৰিব পাৰে। তাৰপিছত মোক প্ৰিন্স দাই নমাই দিলে। মই কেব এখন লৈ পেলাই গৈছোঁ পুনৰ ফেঞ্চিলৈ। ফেঞ্চিত যিহেতু কাম আছে, গজৰাজক দেখিলোঁ। গজৰাজক দেখি এটি সেৱা কৰিলোঁ, সকলো মনৰ কামনা পূৰ্ণ হওক। অকলে গোটেইখিনি বজাৰ কৰি আছোঁ, যিহেতু দেওবাৰ বৰ কষ্ট হৈছে, দোকান পোহাৰবোৰ বন্ধ। মাজতে খাই ল'লোঁ মৌচুমীৰ ৰস, আকৌ খানাপাৰা লৈ আহিলোঁ। গাড়ীলৈ অপেক্ষা কৰি অৱশেষত দাদা এজন আহিলে। যিজন দাদাক লগ পালোঁ, বৰ আমাৰ লগত মিলি যাব পৰা দাদাজন, সেইকাৰণে ভাল। মাজে মাজে আমাক বচনো শুনালে। আমি এতিয়া আহি আছোঁ, আৰু আমি চাহ খাবলৈ ৰৈছোঁ। দাদাজনে শকুনি বচন বৰ ধুনীয়াকৈ, এজনে আকৌ মোক বোলে বৰ ভাল লাগিলে, বোলে ভাল ব্যৱসায়ী মই বুলি কৈছে। আমি সকলোৱে একেলগে চাহ খাবলৈ আইতাৰ দোকানত ৰ'লোঁ। আমি প্ৰায় 5জন মানুহ আছোঁ, আৰু কিন্তু 5জনে আজি প্ৰথমবাৰ লগ পাইছোঁ, যদিও ভাল এটা বন্ধুত্ব গঢ় হ'ল। তাৰপিছত আমি পুনৰ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আমাৰ বোকাখাতলৈ বুলি ঘৰলৈ আহিছোঁ। অৱশেষত আহি পেলাই নাহৰজান তিনিআলিত মোক এওঁলোকে এনেকৈ এৰি থৈ গ'ল। দাদা সোনকালে মাতিলোঁ, চাগে ভৱিষ্যতে কাহানিও নাহে, তই সোনকালে ওলাই আহ বুলি ক'লে। দুইটা আমি ঘৰলৈ উভতি গৈ আছোঁ। ভাগৰ লাগিছে, ৰাতিপুৱা 5:30 বজাৰ পৰা এই যাত্ৰা আৰম্ভ হৈছিলে। তো আপোনালোকক আজি বাই বাই ক'ব হৈ গ'ল। যদি ভিডিঅ'বোৰ চাই ভাল লাগে, ফ'ল' কৰি দিব, কমেণ্টো কৰিব পাৰে। কাৰোবাৰ মন গ'লে আৰু শ্বেয়াৰ কৰি দিব দিয়ক।